নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, অৰ্থাৎ ঘণ্টিটো বজাই দিব। আমাৰ চেনেলটো এইটো নামটো সকলোৱে জানে চাগে, মাই ষ্টাইল আছাম। তো এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' যোনবিলাক আহিব সেইবিলাক আপোনালোকে চাব পাব। মাই ষ্টাইল আছাম। থেংক ইউ। গাটো বৰ বিষু, গৰুবোৰো আহিছে, মানুহবোৰ নাই, কেনি গ'ল জানো। কোন আহিছে? মানুহবোৰ নাই ঘৰত, গৰু আহি আছে। দাদা ইয়াতে বহি আছে নি? মই ইয়াতে বহি আছোঁ। গাটো ভাল নাই নহয়। গা ভাল পোৱাই নাই? গা ভাল পোৱাই নাই। এই 4-5 দিন হ'ল, অৱস্থাই নাই। ডক্টৰ ওচৰলৈ নাই যায়? এই গৈ আছোঁ, দৰৱ এসোপামান দিছে, খাই আছোঁ, ভাল পোৱা নাই। এই হেৰি কৰাচোন, চকী নাই। আমাৰ ঘৰটো বনাই আছোঁ নহয়, একোৱেই নাই চকীতে। ইটাটোকে বহাওঁ আৰু। ডক্টৰ ওচৰলৈ নাই যোৱা নি বাৰু? এই ডক্টৰ গৈছোঁ, পিল দিছে, দৰৱ দিছে, বেজী দিছে, বহুত দিছে, খাই আছোঁ, ভাল পোৱাই নাই। তুমি আহিলে ভালেই কৰিলা। এই চাহ অকণ খাওঁ লাগিছে, বিস্কুট চিস্কুট একোৱেই নাই। বিস্কুট এটা আনি দিব পাৰিবা নি? পইচা ইয়াতে 20 টকা এটা আছে, কিবা ভাল বিস্কুট এটা লৈ আহিবা দেই। হ'ব, মই লৈ আহিছোঁ। দেৰি নকৰিবা দেই, খাওঁ লাগি আছে। এই আগফালে দোকানখনৰ পৰাই লৈ আহিবা। এই কুকুৰাবোৰ বৰ দিগদাৰ কৰে। গা হাতবোৰ বিষ হৈ। এইটো আনিলো বিস্কুট। বিস্কুট আনিলে নি? ৰ'বা, মই চাহ বনাবলৈ কওঁ দিয়া। হ'ব, অলপ বহি লওক বা। এইটো বিস্কুট আনিলো, বিস্কুট 2020। মোৰ কঁকালটো বিষ নহয়, গম পাইছোঁ। 2020 আৰু এইটো এক্সট্ৰা 33%টো কি কৰিলা? কোনটো? এইটো 33%, এইটো এক্সট্ৰাটো। এক্সট্ৰা লিখা আছে নহয় 33%। সেই বিস্কুটটো কি কৰিলা? এইটো বুজা নাই নি আপুনি? বুজাইবলৈ কি আছে? এক্সট্ৰা মানে কি কোৱাচোন তুমি? বেলেগ নহয় নি? হয়, বেলেগ মানে 33% বেলেগকৈ দিছে বিস্কুটটোৰ লগত। তুমি আনি খাই দিলা নি বিস্কুটটো? সেইটো নহয়, আপুনি বুজা নাই। মই বুজিছোঁ নহয়। তুমি এতিয়া পঢ়া শুনা লোৱা, কোৱাচোন এক্সট্ৰা মানে কি? এক্সট্ৰা মানে বেলেগ। বেলেগ। ইয়াত কি কৈছে? 33% এক্সট্ৰা মানে 33% বেলেগ। মানে সেইটো বিস্কুট বেলেগকৈ দিছে, তুমি আনিছিলা, খাই দিলা নি? সেইটো কথা নহয়। এইটো 33% এক্সট্ৰা, এইটো বেলেগ। এইটো বেলেগ নহয়, সেইটো পেকেটটোৰ কথা নাই কোৱা, বেলেগ। কি কৈছে তেতিয়াহ'লে? এইটো কৈছে, আপুনি বুজা নাই নি বাৰু? মইতো বুজিছোঁ। 33% এক্সট্ৰা মানে 33% আৰু বেলেগকৈ দিব বিস্কুটটোৰ লগত। এইটোতো 20 টকীয়া ডাঙৰ বিস্কুট নহয় জানো? এইটো 33% এক্সট্ৰা লিখাই আছে ইয়াত। সেইটো নহয়, মই আপোনাক বুজাই দিছোঁ ন। এইটো যে 33% এক্সট্ৰা বুলি লিখা আছে, আগতে এই পেকেটটো আপুনি দেখিছিলে নাই বাৰু? আগতে দেখিছিলোঁ, এনেকৈ আছিলে। এই পেকেটটো আগতে ৰঙা চিনৰ এইডোখৰলৈকে আছিলে, গম পাইছে নাই? আপুনি মনত পেলাওকচোন আগৰ পেকেটটোৰ কথা। অলপ সৰু আছিলে। হয়, মোৰ মনত পৰিছে। মানে এইবোৰ মানে দৰৱ চৰৱ খুৱাইছে যে, পাহৰি যাওঁ কথাবোৰ। দৰৱে হেৰি কৰিছে, গম পাইছে? সেইটো হয়। এতিয়া মানে বিস্কুটটো ডাঙৰ কৰি দিলে আৰু 30% এক্সট্ৰা লিখি দিলে ন। এইটো কিন্তু সেইটো কৰিব নালাগিছে, এইটো ভুল কৰিছে না। এক্সট্ৰা বুলি কৈ দিলে মানুহ আকৌ মোৰ নিচিনা ভুল হৈ যাব নহয়। আগতে আছিলে পেকেটটো ইমান সৰু আছিলে। এই মানে এইখিনি মানে বেছিকৈ দি দিলে। 33% এক্সট্ৰাটো ইয়ালৈকে। সেইটো কিন্তু মই ভাবিছোঁ আকৌ বেলেগকৈ দিছে বা পেকেটটো। হ'ব দিয়ক, আপুনি এতিয়া বুজিলে নহয়? বুজিলোঁ। চাহ নোখোৱা নি? চাহ নাখাওঁ আজি, আপুনি খাই ল'ব হা। ঠিক আছে, বেয়া চাহ নাপাবা দেই। মই আহিলে আকৌ তুমি আকৌ ৰাস্তাত বিস্কুটটো খাই দিলা বুলি আহিছোঁ। নাই খোৱা, নাই ভাল পাই যাব হা। আপুনি চিন্তা কৰি নাথাকিব। চিন্তা কৰি নাথাকিব হা। ঠিক আছে। চাইকেল নিনিয়া নি? চাইকেল থাকিলে চাইকেল লৈ যোৱা। আমাৰ ইয়াত নহ'লে চোৰটো বহুত ঘূৰি থাকে। হ'ব, আপুনি চিন্তা নকৰিব। বিস্কুটটো আজিকালি যুগটো বেলেগ হ'ল আৰু দেই।